হে বন্ধুসকল, এছবি ভ্লগলৈ আপোনালোকক স্বাগতম। আজি আকৌ আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ দেই। আজি বনাইছোঁ পাটিচেপেটা পিঠা। আৰু এয়া নাৰিকল এনেকৈ মিক্সিত দি গুড়া কৰি ল'লোঁ, 1 কাপ চেনি আৰু পিঠাগুড়ি। এতিয়া এখন কেৰাহীত নাৰিকলখিনিৰ লগত চেনিখিনি মিহলাই মই এনেদৰে ভাজি লৈছোঁ। বেছি ভাজিব নালাগে, এনেদৰে অলপ ৰঙচুৱা হ'লে তাতে গাখীৰখিনি দি অকণমান এইখিনি উতল আহিলে গাঢ় হৈ যাব আৰু তেতিয়া আপোনালোকে নমাই দিব। আৰু এয়া চাওক, এনেকুৱা জোখ হওঁতে মই নমাই ঠাণ্ডা কৰি ৰাখি দিছোঁ। আৰু তাৰ পাছত পিঠাগুড়িখিনিত অকণমান নিমখ দি আটাইখিনি ভালদৰে মিহলাই অকণমানকৈ গাখীৰ দি এনেদৰে লৈ কৰিছোঁ। একেবাৰতে গাখীৰখিনি দি দিলে বেছি পনীয়াও হ'ব পাৰে, সেইকাৰণে অলপ অলপ লৈ এনেদৰে ভালদৰে মিহলাই দিছোঁ। আৰু এয়া মই এটা বিটৰ ৰস উলিয়াই ল'লোঁ ৰঙৰ কাৰণে। চাবচোন কি ধুনীয়া ৰং এটা হয়। ইয়াৰে অলপমান দি এয়া কি ধুনীয়া এটা পিংক কালাৰ হৈছে নহয়। আৰু এতিয়া এখন ননষ্টিকৰ টাৱা গৰম হ'লে তাত এনেদৰে দি দিব। ঘূৰণীয়া হেতা হ'লে বেছি ভাল। আৰু এনেদৰে অলপমান পিঠাটো ঘূৰাই দিব। আৰু একদম কম জুইত ভাজিব লাগিব পিঠাবোৰ, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। তাৰ পাছত এয়া নাৰিকলৰ পুৰখিনি তাতে দি দিলোঁ। আৰু দেখিছেনে এয়া পিঠাটো কি ধুনীয়াকৈ উঠি আহিছে। এনেকৈ উঠি আহোঁতে এনেকৈ লৰাই আপুনি বনাই দিব। আৰু এটা বনাইছোঁ, এয়া চাওক। ধুনীয়াকৈ উঠি আহে, লাগি নধৰে। আৰু ইয়াত তেলৰ ব্যৱহাৰো নহয়, গতিকে বিটৰ ৰসো আছে। কিমান হেল্ডি বাৰু ভাবকচোন। আৰু এয়া পিঠাবোৰ হৈ গ'ল। চাওক কি ধুনীয়া সুন্দৰ কালাৰ হৈছে। ধন্যবাদ।